হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমাৰ বিহু গাঁৱৰ আৰু নিউজত আহিছোঁ কিবা অলপ বস্তু কিনিবলৈ। সেয়েহে গৰম ইমানে দুজনী ভাবিলোঁ মিলচিক খাই লওঁ আৰু সোনকালে ঘৰত আহি এয়া ভেকশ্যন আৰু জেং বিহু চাবলৈ পালোঁ। সেয়েহে সকলো ভিডিঅ'টো চাব। আৰু আজি আহি আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ পুলক নিশাচৰ, আৰু সেয়েহে সকলো ভিডিঅ'টো চাব আৰু কেনেদৰে জনাব আৰু গাঁৱৰ বিহু উপভোগ কৰক। সকলোৱে চাব। গাঁৱৰে বোৱাৰীসকল এনেকৈ লগ লাগি জেং বিহু এনেকৈ গাই আছে। ধুনীয়া হৈছে। ইমান গৰম। ধন্যবাদ জনাইছোঁ আটাইগৰাকীকে ইমান ৰ'দত গৰমত ধুনীয়াকৈ বিহু পৰিৱেশন কৰি আছে। এয়া আমি চাই আছোঁ ৰ'দত এনেকৈ স্কুলৰ বাৰান্দাত বহি লৈছোঁ। গোটেইকেইজনী লগ লাগি এয়া ভেকশ্যনৰ বাবে যা যোগাৰ কৰি আছে। লিটিল হিৰ' আমাৰ এয়া দেখিছে পিতামহ ভীষ্ম সৰহসহ্য ভীষ্ম পিতামহ সৰহসহ্যত থকা মূলা গাভৰুৰ দল আটাই এনেকৈ সাজি বৰলা কৈবৰ্তৰ দল আৰু যমুনা ৰাভাৰ দল। অলপ ঠাই দিব। ৰেডি ৰেডি জোৰ কৈ অলপ আছে। জোৰ কৈ টানা টানা হৈছে। ইমানেই বল, বাপৰে, আঠিয়া কল খাই বল বনাই লৈ আহিছে। মই টিউশ্যন কৰা চাবলৈ আহিলোঁ গধূলি আৰু আহি বহি লৈছোঁ। এতিয়া আৰু কেইটা বাজি ঠিক নাই। পুৱা মৰ্ণিঙে চাম বুলিয়ে আহিছোঁ। চাই লওঁ ভাল হ'লে গোটেই ৰাতি চাম আৰু বেয়া হ'লে ভাল নালাগিলে আহি যাম। যি দেখিছোঁ ভালে লাগিছে চাই। অলপ দেখাইছোঁ।
নিশাচৰ আৰু কস্তুৰী নিশাচৰৰ লগতে তেওঁলোকৰ সংগীতৰ দ্বাৰা পৰিৱেশিত হাস্যতম কম দিশত অলপমান বেছিকে লাগিব। এতিয়া আমাৰ হাস্যদংগ অনুষ্ঠানেৰে হাঁহিৰ ধুন সকলোকে জমিন পেলাব ইয়াতে নাচিব লাগিব একেলগে। আমি গাঁৱৰ পতানি, আমি লোকেল পতানি, এতিয়া লোকেল মদাহী গান গাব। অলক নিশাচৰ টিমটোৱে ধুনীয়া জনাইছে, ভাল লাগিছে। পুলকদাৰ গানৰ লগে লগে আমাৰ এইজনে গাই আছে, সেইবিলাকে আমি লগ লাগি চাই আছোঁ। তামোলৰ মকৰা, তামোল খাই খাই বিহু চাই আছে। জোচ ইমান গৰমত ইমান মানুহ সকলোৱে বিচনী হাতত লৈ এয়া মোবাইলত লাইন মাৰি আছে। ভিউ চাউণ্ডটো মানে শান্তি নাই। সিপিনে চেঙেৰাকেইটা সকলোৰে হাতত বিচনী লৈ হ'লেও মানে গৰমত পৰাত নপৰি বিহু চাই আছে। ইপিনে খুৰীহঁতে ভালে আছে, বৌহঁতে দাদাতো মিছ কল মাৰি থকা নাই দে, তেনেহ'লে ঠিকে আছে। কাৰো আপা কাৰো বেলেগৰ আপিৰটো হাতত ধৰা নাই দে, তেনেহ'লে ঠিকেই আছে। সকলোলৈ হাত চাপৰি জনাই উষ্মাদৰে জনাবলৈ বাৰে বাৰে অনুৰোধ জনাইছোঁ। লিষ্টা শুনা আছিল। আমাৰ সদস্যসকলে যাতে নামি দিয়ে আৰু পুলাপ নিশাচৰ অনুষ্ঠান কৰাত যাতে কোনো অসুবিধা নহয়, বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ মঞ্চৰ পৰা কি জমনি সকলো সদস্য টিপিৰ তাপাৰ পানী পৰিলে মাথাত লম জাপি, সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাই দেখা কত কৈবৰ্ত পাৰাৰ নিচিনা আপি। ইমান ধুনীয়া ধুনীয়া এইকাৰণে মই কওঁ পুলকদাই কি এনেকা হয়। পিন্ধি আহিছে হে? আৰু এই ফাগুনে যেনেকে সেই গছৰ পাতবোৰ উৰুৱাই আনি কেনে কি কি গেলে এইটো হল নহ'লে আৰু সিপিনে চাই থাকিব না, মানুহবিলাক মোক নাচাবই। গছৰ পাতবোৰ উৰুৱাই আনি চোতালত পেলাই, ই যদি কাৰোবাৰ জীয়েৰক উঠাই আনি কিনে উৰুৱাই আনি কিনে চোতালত পেলাই কিমান ভাল পালে হয় আমাৰ বৰলা চিংৰা কেইটা, হয়নে নহয়? আৰু ফাগুন ইমান দুষ্ট, এইকেইটা এনেকে নকৰে। ফাগুনত এই কাৰোবাৰ যদি ওচৰত মাংস মাছ এনেকা বনাই থাকে, তাৰ গন্ধটো বতাহত উৰুৱাই আনি কেনে নাকত পেলাই দিয়ে, হয়নে নহয়? না মই কিবা ঠকালো? আচ্ছা, কিমানে নাচাই এবাৰ ফুৰি দাঙি দিয়ক। চবে চাই দেখোন। সিপিনে দাদাই কি তালি মাৰিলে চাদা অলপ জোৰকে মাৰ তালিটো। একো নাই, লাজ পাব নালাগে। লাগিলে মহ মৰি যাব, হয়নে নাই? গৰমৰ দিন আচলতে দিন বেয়া হলে আমি চাদা খোৱা কৰিব লাগে। সকলোৰে হাত চাপৰিৰে এতিয়া অলপমান চাপৰ্টটো দিব লাগিব হা, মই ডাইলগ মাৰিব লাগিব। ইয়েছ দি বুলি কেনে কবি হা। আমাৰ পুলক তাক ইয়েছ লাগিবই। কেনেকে? আমাৰ পুলক তাক লাগিবই।
কেনে আছে টোপনি লাগিছে নি চেণ্ডেল জোৰকে খুলি আহিলি মন চবেছিলে খুলি আহক নাই। নিচিনা বেলেগ বেলেগ নাই নহয় নাই মই 3 ফুট মান হাইট অলপমান পিন্ধি আহিব দিওঁ হিলছ মোৰ লগত অলপ সমান হোৱা নিচিনাকে এনেকে এতিয়া মোৰ গলাতে কোৱাচোন কোৱা তোমাৰ এনেনো কি কথা আছে আছে কি কথা আছে চিম্পল ড্ৰেছতে আহিছে ঘূৰণীয়াটো কমলা দীঘলীয়াটো কল গৰমৰ বাবে তেনেকৈ আহিছে তোমাক সদায় দেখি দেখি মোৰ কিবা ভাল লাগি গ'ল গছৰ থাকে ডাল বিচনীৰ থাকে নাল থাকে নালে থাকে এই ল'ৰাবিলাক এনেকুৱাই য'তে ত'তে জাকে তাকে লাগি যায় ভাল
নাচি আছে খবর জমাই Kau